ও ভাই কি হব এনেকে সেইটোৱে ভাই ভাবি ভাবি পাৰ নাপাওঁ আছো কোম্পানীৰ কাম বাদে দিম আৰু নৰি না এনেকে আৰু চলবে 8,000 টকাত কি হয় পৰিয়ালে নচলে নিজৰ খৰচাই নচলে এই ভাই এটা কাম কৰ কি কাম হে ভাই ইহঁতে কি মনে মনে কথা পাতি আছে ঐ কোপেনে কথা ৰ মাটি কিনে বেচা কামে কৰো নেকি কম দিনৰ ভিতৰত মালামাল হৈ যাব পাৰিম কি কোৱা ভাই কোম্পানীৰ কাম বাদ দি দিওঁ মই তেতিয়াহ'লে বাদ দি এইগিলা কাম এতিয়া বাদ দি আৰু এইগিলা মাটি ক'ত পাম ভাই এই হৰেশ্বৰ নৰেশ্বৰ মাটি আছে হয় নেকি অ' মাটিখিনিত কিমান লাগে সিহঁতক ৰাস্তাৰ কাষৰ খিনি 10কে কৈছে 10কে কৈছে নেকি ইয়াতে তাৰে পিছৰ খিনি অলপ কমব তেলি চাবা লাগছিল বস্তুটো চাই কিনে মিলি কালি মানে ওলা নহতো এবাৰ ঠিক আছে তেতিয়াহ'লে কালি লাগি কৰি দিওঁ আৰু তে মই আৰু কোম্পানী বাদ দিওঁ আৰু ভাই বাদ দিয়া দখেলো যতক ৰাস্তাৰ পৰা মাটিখিনি এইখিনিয়ে এই ফাৰ্ষ্টৰ খিনি 10 লাখ পিছফালৰ খিনি 8 লাখ যাই থাকো আমি হৰেশ্বৰ আৰু নৰেশ্বৰ লগত কথাখিনি পাতি লওঁ ভালকে দাম দৰটো এপা দেখছে সিহঁতে বোলে মালখিনি আগে বেচবো হা আমি আগে যাই পৌঁছে পেলাই মালখিনি বেচব লাগবো যো জল্দি যো লাহে মই দেখা পাব পাৰে লাহে যো কাম কৰিব লাগিল এই খান্দি পেলাই সেই ধৰচোন এইখিনি পৰা আৰু তাৰ পৰা খান্দিব লাগবো এইখিনি 10 লাখ ভালকে ভৰবি কাষ্টমাৰ বাপৰে বাপ জলদি কৰ ওচমান ৰোড দিছি কাৰা ওচমান ৰোড দিছি জলদি যো মানুহ মই দেখা পাব জলদি যো আপা মারবে উঠছে নাকি জলদি যো এটা লই যা এ মাটি সেল যাব না যাব দিব এটা থৈ দা কাইনার মাটি নাকি স্পেশাল যাব দে ওই কি লিখে ওই এটো প্রথম দেব এটা সেকেন্ড দেব কি মাটি উলাইছে ভাই ও এই মাটি গেছে ভাই দে এই বেচবেন তু কেতিয়াৰ পৰা বহি আছা ৰাতিপুৱাৰ পৰা বহি আছো দে বচোন অলপ টাইম আৰু আহিব কাষ্টমাৰ আহিব মাটি কিনা মানুহ আহিব আহি আছে খুজি যায় আছে না হৈছে এইবিলাক হাত এখন আজ না যা কি করে প্রথম দেব রে সেকেন্ড দেব কি কাম বেটা নছি বেটা মানে কি করব ও কি হয় কি করি দেখে মাটি বেছি না কোনবা এই সেইটা দেখোন আমার গাঁৱত চলি যায় আমার জ্যোতি বসে আছে চাও ভাই ভাই কি কৰি আছ এগুলা মাটি 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 কি এগুলা বিক্রি করা নাকি এটো প্রথম দেবলর এটো সেকেন্ড দেবলর এটো 10 লাখ এটো 8 লাখ কি কো মাটি এনেকে বিক্রি করে নাকি তো কোনে দিলে এটো বুদ্ধি এগুলা আমার বিজনেস আমার এনেকে করব আমি এনেকে করব
তহঁততকৈ মই আগে ধনী হৈ থকা ধনী হোৱাটো কিন্তু ইমান সহজ কথা নহয় কিন্তু গম পাইছে না ধনী হোৱাটো ইমান ইজি নহয় পলিথিনত মাটি বেছি ধনী হবি মাটিয়েটো তই এইটো ফুল ৰোৱাৰ কাৰণে ভাল প্ৰথম দুবলো ছেকেণ্ড দুবলো পুৱাৰ পৰাই এনাই বহি থাকি ইটাৰ পৰাই মোক ক'ব পৰা নাই মোৰ গলত মানে মই দুখ পালোঁ হয় এই বেলেগৰ কথা আজি বাৰু শুনিব নাযাওঁ বেলেগৰ কথা শুনি পেলাই কি হ'ল পুৱাৰ পৰাই দিনটো গেল না কাম কৰিব নাপালোঁ এই ধনী হওঁ 10 লাখ 8 লাখ নিজৰ হাজিৰাটো মাৰা গেল আজি এই এইবিলাক পেলাই দি আৰু যাই থাকোঁ আৰু যাৰ যিটো কাম সেইটোৱে কৰিব লাগে বেলেগৰ কামত ভৰি দিব নালাগে আৰু নিজৰ কামত খালিকে মন দিব লাগে নিজে যিটো কাম কৰে সেইটো কৰিব লাগে বেলেগৰ কামত গুৰুত্ব দি লাভ নাই নিজৰ কাম আমি কৰিব লাগিব আৰু